মৰ্নিং সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো যিহেতু এতিয়া খোৱা বোৱা উঠি ফ্ৰেছ হ'লোঁ, তো এতিয়া গা পা ধুম। তো ধোৱাৰ আগত মোৰ ফালৰ পৰা আজি সকলোকে শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাইছোঁ, যিহেতু আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। তো সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু এতিয়া যিহেতু এতিয়া ফ্ৰেছ হ'লোঁ, তো এতিয়া ধুনীয়াকৈ ভাত পানী খাই লওঁ। তো আজি পঁইতা ভাত খানা আৰু কি মায়ে বাঢ়ি আছে খানাবিলাক দেখাই ল'ম। তাৰপিছত খাই বৈ নিজৰ কৰ্তব্যস্থানলৈ যাম। আৰু আজি দিনটো আপোনালোকক কি কৰিম সকলো দেখাই থাকিম। তো ব'লক, তো এতিয়া খানা খাই লওঁ ধুনীয়াকৈ, মই আপোনালোকক দেখাই আছোঁ। আজি নতুন কিবা বনাইছে, তো কি খানা হ'ব পঁইতা ভাতৰ লগত আজি স্পেচিয়েল। তো খাই পেলাই আপোনালোকক মই দৈনন্দিন কামখিনি দেখাই থাকিম আপোনালোকক। তো ৰাতিপুৱা এয়া মানুহগৰাকীয়ে উঠিয়ে পূৰা ঝাৰু মোচাও কৰি আছে। ধুনীয়া পাৰিছা দেই, ধুনীয়াকৈ পূৰা ক্লিন কৰি দিয়া। থেংক ইউ দিছা। অঁ অ'কে ৱেলকাম। তুমি ধুনীয়াকৈ কাম কৰা আৰু মই এতিয়া ধুনীয়াকৈ খানাটো খাই লওঁ। ৰাতিপুৱা ইমান গৰমটো, গৰমত থাকিব নোৱাৰি। তো এতিয়া পঁইতা ভাত খাই লওঁ। তো ফাইনেলি আহি গ'লোঁ পঁইতা ভাত খাবলৈ। আজি চাওক কি দিছে, একদম পূৰা এই পঁইতা ভাত পূৰা একদম ডাইনিং টেবুলত ৰেডি। তো এতিয়া মই আপোনালোকক দেখাইছোঁ যে আজি কি দিছে। এয়া চাওক, এয়া ভাত আহি গ'ল, এয়া ভাজি, আৰু এয়া নেমু দিছে, এয়া জলকীয়া, এয়া নিমখ, পিঁয়াজ, এয়া কঁঠাল গুটি ফ্ৰাই, আৰু এয়া আলু খনা, আৰু এয়া হ'ল কল ফ্ৰাই। তো মোৰ পঁইতা ভাত ৰেডি, এতিয়া ধুনীয়াকৈ খাই লওঁ। তো একদম টেষ্টি খানা। তো ফাইনেলি বহি গ'লোঁ। দেখিছে মই পূৰা ডিছখন লৈ পেলাই, আৰু গৰম ৰাতিপুৱা পূৰা গেঞ্জি পিন্ধিয়ে আছোঁ, চোলা পিন্ধিব মন নাযায় ইমানে গৰম। তো চাওক ডিছটো মই দেখাই দিলোঁ। তো এতিয়া একদম পূৰা স্পেচিয়েল ডিছটো এটা ৰখি লাভ নাই। তো পানী পূৰা ঢালি ল'লোঁ। তো পানী ঢালি পঁইতা ভাত পূৰা দবাটো খাই লওঁ। তো এয়া কঁঠাল গুটিৰ লগতে প্ৰথম টেষ্ট কৰোঁ। আৰু কঁঠাল গুটি, আপোনালোকে কঁঠাল গুটি খাই ভাল পায় নাই? মইতো তামাম ভাল পাওঁ। আৰু মোৰ লগৰ চাওক না, মোৰ ছোৱালীও চাওক, এই পূৰা খানাত ব্যস্ত। বাবা তুমি খানা খাইছা নি? তুমি পঁইতা ভাত খাইছা? পঁইতা ভাত খাইছা? অঁ তুমি পঁইতা ভাত খাই ভাল পোৱা নাই? ভাল পোৱা? কোৱা। তো তাইও খাই আছে। তো এতিয়া মই ধুনীয়াকৈ খাই লওঁ। ধুনীয়াকৈ মই খাই লওঁ। তাৰপিছত যাব লাগিব দোকান। তাৰপিছত আৰু অলপ কাম আছে, সকলোখিনি কৰি দিম। আপোনাৰ ভিডিঅ'টো চাই থাকিব। আৰু আজি আৰু কি ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো আপোনাৰ শেষলৈকে চাই দিব খালি। তো এতিয়া মানে ডিছটো ক্লিয়াৰ কৰি লওঁ, তাৰপিছত মই অলপ পাই আছোঁ। এতিয়া বাইকৰ চাবি লৈ এতিয়া ঘৰৰ পৰা ওলাই গৈছোঁ দোকানৰ পৰা। তো তাৰপিছত আৰু আপোনালোকক ক'ত যাম, কি কৰিম সকলো দেখাই দিম। তো এতিয়া বাইক উলিয়াই পেলাই তো ডাইৰেক্ট দোকানলৈ যাওঁ। তাৰপিছত মই আপোনালোকক সকলো দেখাই থাকিম।